নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা আজি আন এটা ভিডিঅ' লৈ আহিছোঁ দেই আপোনালোকৰ মাজলৈ। আজি মই ক'ত যাম ব'লকচোন আপোনালোককো দেখাই দিওঁ। এয়া ভণ্টি আৰু মই মামাৰ ছোৱালী হয়, তাইৰ চেম্বাৰত আহিছোঁ। অকণমান ফটো ৰাখি থৈছিলোঁ, ভিডিঅ' কৰা হৈছে। এয়া দেখিছেনে, ভিডিঅ' কৰি এইখিনি ভিতৰতে কিন্তু পেচেণ্ট বহিব পাৰিব। তাই ডেণ্টিষ্ট হয় দেই, আপোনালোকক কোৱাই নাই, ডেণ্ট কেয়াৰ বুলি লিখাই আছে। মই দাঁতৰ সমস্যাত ভুগি থকাৰ কাৰণে তাই তাতে আহিলোঁ অকণমান দেখাবৰ কাৰণে, কিন্তু এইটো প্ৰমোশ্যন কৰা নাই। আহিছোঁ যিহেতু অকণমান ভিডিঅ' ক্লিপ ৰাখি দিছোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিছোঁ। এইখন বশিষ্ঠ চাৰিআলিতে আছে, নতুন বজাৰৰ লগত, আৰু সন্মুখতে আছে তিৱাৰী বেকাৰী। আপোনালোকে উলিয়াবলৈ সুবিধা হ'ব, আৰু যোনে যোনে সমস্যাত ভুগি আছে আহিব পাৰে কিন্তু দেই। এয়া মই ভিডিঅ' কৰি আছোঁ, অকণমান ভিতৰৰ ভিউবিলাক ৰাখি দেখাই দিছোঁ, আপোনালোককো শ্বেয়াৰ কৰি দিছোঁ। যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে, সমস্যাত যদি ভুগি আছে। আৰু এতিয়া তাই মোক চাব, আৰু সেইকাৰণে অকণমান ভিডিঅ' মনে মনে কৰি ৰাখিছোঁ দেই। তাই গমেই নাপায় এইটো ভিডিঅ' কৰি ৰাখা। তাই মোক নহ'লে গালি পাৰিব ভিডিঅ' কৰাৰ কাৰণে। এয়া তাই চাবৰ কাৰণে মোক ৰেডি কৰি লৈছে, আৰু তাই পেচেণ্টো আছে, এয়া পেচেণ্ট চাবৰ কাৰণেও ৰেডি হৈ গৈছে। থেংক ইউ।